বন্ধু বান্ধৱীসকল বি টক ইউটিউব চেনেললৈ আপোনাক স্বাগতম। টিন পান চেণ্টাৰ NSDL অৰ্থাৎ NSDLৰ ব্ৰাঞ্চ এটাত পান এপ্লাই অনলাইন কেনেধৰণে কৰা হয় সেই বিষয়ে আমি এই ভিডিঅ'টোত ষ্টেপ বাই ষ্টেপ আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ সম্পূৰ্ণকৈ চাব। যদি চেনেলটি ছাবস্ক্ৰাইব কৰিছে তেন্তে ধন্যবাদ, আৰু যদি নাই কৰা তেন্তে চেনেলটি ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটি ক্লিক কৰি নটিফিকেশ্যন অল কৰক। আহক কম্পিউটাৰ স্ক্ৰীনলৈ। প্ৰথমে আমি NSDL SS User Setup 3.002 অপেন কৰিম। অপেন কৰাৰ পিছত ক্ৰম ব্ৰাউজাৰ বা যিকোনো যি ব্ৰাউজাৰ থাকে সেই ব্ৰাউজাৰ অপেন কৰিব। অপেন কৰাৰ পিছত ইয়াত আহিছে ইউজাৰ ID, পাছৱৰ্ড আৰু কেপচা। ইউজাৰ ID ঠাইত ইউজাৰ IDটো টাইপ কৰিব, পাছৱৰ্ডৰ ঠাইত পাছৱৰ্ডটো টাইপ কৰিব, তাৰপিছত কেপচাৰটো টাইপ কৰিব। কেপচাৰ টাইপ কৰাৰ পিছত ছাবমিট বটনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইণ্টাৰফেচটো এনেধৰণে ওলাই আহিব। হোম, ৰিপৰ্ট, ভিউ, নন একচেপ্ট, একচেপ্ট, টেন্সত যাব ইণ্ডিয়ান চিটিজেন ফ্ৰম 49 বুলি আছে, সেইটোত ক্লিক কৰিব। আমি যিহেতু ইণ্ডিভিজুৱেল পান কাৰ্ড এপ্লাই কৰিম, গতিকে আমি এই অপশ্যনটো ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত চাওক ইয়াত প্ৰথমত দিয়া আছে কেটেগৰী অফ এপ্লিকেণ্ট, ইয়াত দিব ইণ্ডিভিজুৱেল। তাৰপিছত আহিল এপ্লিকেণ্টৰ নেম, এপ্লিকেণ্টছ নেম আছে। এপ্লিকেণ্ট যিজনৰ লাষ্ট নেমটো ইয়াত দিব, লাষ্ট নেমৰ ঠাইত তেখেতৰ লাষ্ট নেমটো দিব। তাৰপিছত ফাৰ্ষ্ট নেমৰ ঠাইত ফাৰ্ষ্ট নেমটো দিব, আৰু মিডল নেম যদি থাকে মিডল নেমটো দিব। আকৌ নেম অন পান কাৰ্ড, পান কাৰ্ডখনত নামটো কেনেধৰণে আহিব লাগে সেইটো তাত টাইপ কৰি দিব। তাৰপিছত আহিল ফাদাৰ্ছ নেম, ফাদাৰ্ছ নেমৰ লাষ্ট নেমটো এইখিনিত টাইপ কৰিব। তাৰপিছত ফাৰ্ষ্ট নেমটো ফাৰ্ষ্ট নেমৰ জেগাত টাইপ কৰিব, মিডল নেম যদি আছে মিডল নেমৰ জেগাত টাইপ কৰিব। তাৰপিছত আহিল ডেট অফ বাৰ্থ, ডেট অফ বাৰ্থটো ডে, মান্থ, ইয়াৰ এনেধৰণে ইয়াত টাইপ কৰিব। টাইপ কৰাৰ পিছত আহিল কণ্টেক্ট ডিটেইলছ, কণ্টেক্ট ডিটেইলছৰ ঠাইত +9 ISD কোডৰ ঠাইত +91 লিখিব, আৰু টেলিফোন নাম্বাৰ ঠাইত মোবাইল নাম্বাৰ দিব। আকৌ মেইল IDটো ভৰাই দিব ইয়াত ধুনীয়াকৈ, ভুল নোহোৱাকৈ, যাতে পান আহিলে অহাত সুবিধা হয়। তো এড্ৰেছ ফৰ কমিউনিকেশ্যন যিটো হয়, এড্ৰেছ আছাম হ'লে আছাম দিব। তাৰপিছত MS আধাৰ কাৰ্ড যদি দিয়ে তেতিয়াহ'লে তাত আধাৰ কাৰ্ডত নামটো তেখেতৰ কেনেধৰণে আছে সেইটো দিব। আৰু পান কাৰ্ড ডেছপাছ কি হ'ব, আমাৰ অসম হ'লে আছাম দিব লাগিব। পান কাৰ্ড ডেছপাছৰ ঠাইত আমি আছাম ছিলেক্ট কৰিব লাগিব। তাৰপিছত আহিল আমি ডকুমেণ্টছ কি দিওঁ, যদি আধাৰ কাৰ্ড হয় আধাৰ কাৰ্ড দি দিব, ছিলেক্ট কৰিব। প্ৰুফ অফ আইডেণ্টিটিৰ ঠাইত আৰু প্ৰুফ অফ এড্ৰেছৰ ঠাইতো আধাৰ কাৰ্ডেই হ'ব। আকৌ প্ৰুফ অফ ডেট অফ বাৰ্থৰ ঠাইত আধাৰ কাৰ্ডেই হ'ব। যদি আধাৰ কাৰ্ড দিয়ে তেতিয়াহ'লে আধাৰ কাৰ্ডেই গোটেইকেইটাতে ছিলেক্ট কৰিব। তাৰপিছত আহিল এৰিয়া কোড নাম্বাৰটো, সেইটো অট'মেটিক ইয়াত লৈ ল'ব। ইয়াত ইণ্ডিয়ান চিটিজেন ক্লিক কৰাৰ লগে লগে চ'জ এয়াৰ কোড ছিলেক্ট কৰাৰ লগে লগে তাত আপোনাৰ অট'মেটিক ছিলেক্ট কৰাৰ পিছত সেইটো বাৰটো আহিব। তাত কোডটো আছাম, নগাঁও, মৰিগাঁও যিটো হয়, কামৰূপ, সেইটো ছিলেক্ট কৰি দিব। চিটিটো ছিলেক্ট কৰাৰ লগে লগে সি অট'মেটিক তাত ইয়াত লৈ ল'ব। আছাম, তাৰপিছত চিটি, আছাম যদি যিটো ছিলেক্ট কৰে, আছাম যদি ষ্টেট ছিলেক্ট কৰি দিয়ে তেতিয়াহ'লে ষ্টেটৰ ঠাইত চিটিটো আপোনাৰ অট'মেটিক ইয়াত আহিব, যিটো পৰে আপোনাৰ সেইটো টাইপ কৰিব।
তাৰপিছত আধাৰ নাম্বাৰটোত জেণ্ডাৰটো আহিব, জেণ্ডাৰটো কি হয় সেইটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত ডেম'গ্ৰাফিক অপশ্যনটো আছে, সেইটো ক্লিক কৰাৰ লগে লগে যদি আধাৰ কাৰ্ডখন মেটচ কৰে তেখেতৰ ডেম'গ্ৰাফিকৰ লগত, তেতিয়াহ'লে ডেম'গ্ৰাফিক ছাকচেছফুল বুলি দেখাব, শ্ব' কৰিব। তাৰপিছত প্ৰচিড বটনটোত ক্লিক কৰি আগবাঢ়ি যাব লাগিব। আমি ইয়াত এগৰাকী বিবাহিতা মহিলাৰ পান কাৰ্ড এপ্লাই কৰিম, গতিকে আহক তেখেতৰ ফৰ্মখন আমি ফিল আপ কৰোঁ অনলাইন। আমি ফৰ্মখন কমপ্লিট ফিল আপ কৰি ল'লোঁ অনলাইন। ফিল আপ কৰি লোৱাৰ পিছত এতিয়া প্লিজ চিলেক্ট জেণ্ডাৰ, যিহেতু তেখেত মহিলা গতিকে ফিমেলত চিলেক্ট কৰিলোঁ। চিলেক্ট কৰাৰ পিছত আমি ডেম'গ্ৰাফিকত ক্লিক কৰাৰ লগে লগে ইয়াত আহিছে ডেম'গ্ৰাফিক ভেৰিফিকেশ্যন ছাকচেছফুল। তাৰপিছত কিবা এটা দিয়া নাছিলোঁ, আমি এড্ৰেছ দিয়া নাছিলোঁ, ষ্টেট দিয়া নাছিলোঁ, ষ্টেটটো চিলেক্ট কৰা নাছিলোঁ, আমি তাত দিলোঁ। দিয়াৰ পিছত হৈছে প্ৰচিডত দিলোঁ। প্ৰচিডত দিয়াৰ লগে লগে ফৰ্মখনৰ নেক্সট পাৰ্টটো এনেধৰণে ওলাই আহিছে। ভালকৈ আকৌ এবাৰ চেক কৰি ল'ব, কিবা যদি ভুল হয় আকৌ বেক কৰি আগলৈ যাব পাৰিব, শুধৰাই ল'ব পাৰিব। তাৰপিছত আমি ছাবমিট বটনত ক্লিক কৰাৰ লগে লগে নেক্সট পৰ্যায়ত এনেধৰণৰ ইণ্টাৰফেচ ওলাই আহিব। এতিয়া ৰিচিপ্টখন আমি প্ৰথমে প্ৰিণ্ট কৰি থ'ব লাগিব। এটা কপি প্ৰিণ্ট কৰি আমি ফৰ্মখনৰ লগত ষ্টেপুলাৰে পিন মাৰি থ'ব লাগিব। তাৰপিছত আমি ফৰ্মখন অৰ্থাৎ একনলেজমেণ্ট ৰিচিপ্টখন ডাউনলোড কৰিম। ডাউনলোড কৰি কম্পিউটাৰতে বা ছিষ্টেমতে এটা ফ'ল্ডাৰ বনাম। ফ'ল্ডাৰটোত সেই একনলেজমেণ্ট যিটো নাম্বাৰ আছে সেই নাম্বাৰটোত ফ'ল্ডাৰটোৰ নাম দিম। অৰ্থাৎ সেই ফ'ল্ডাৰটো ৰিনেম কৰোঁতে আমি এই একনলেজমেণ্ট নাম্বাৰটো তাত টাইপ কৰি লিখি দিম। লিখাৰ পিছত আমি সেই ৰিচিপ্টখন তাত ছেভ কৰি ডাউনলোড কৰি থ'ম। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। স্কিপ কৰি কৰি যদি চাই ভিডিঅ'টো তেতিয়াহ'লে বুজি পোৱাত অসুবিধা হ'ব বা কোনোবাটো ষ্টেপ ৰৈ যাব, কাৰণ ইয়াত আমি 3টা ষ্টেপৰ কামৰ বিষয়ে কৈছোঁ। কামখিনি আমি টোটেল গোটেই এখন ফৰ্ম ছাবমিট কৰাৰ পৰা গোটেই ফাইনেল হোৱালৈ 3টা ষ্টেপত আমি কাম কৰিম। সেই কামখিনি যদি স্কিপ কৰি কৰি থোৱা যায় কোনোবাটো ৰৈ যাব, তেতিয়াহ'লে বুজি নাপাব বা কৰিব নোৱাৰিব। ইয়াৰ পিছত আমি নেক্সট ষ্টেপৰ কাম কৰিম। নেক্সট ষ্টেপৰ কাম কৰিবৰ কাৰণে আমাক ফটোশ্বপ অ'পেন কৰি ল'ম। ফটোশ্বপ 7.0 অ'পেন কৰিলোঁ। অ'পেন কৰাৰ পিছত
আমি ফৰ্মখন ডকুমেণ্টছ সেইখিনি আমি স্কেন কৰি কম্পিউটাৰ যিটো ফ'ল্ডাৰ আমি একনলেজমেণ্ট নাম্বাৰ দি ছেভ কৰিছিলোঁ একনলেজমেণ্ট ৰিচিপ্টখন ছেভ কৰিছোঁ সেই ফ'ল্ডাৰত সেই গোটেইখিনি ফৰ্মখিনি ফৰ্ম পেজ 1 পেজ 2 আৰু আধাৰ কাৰ্ডখন আমি স্কেন কৰি তাত ছেভ কৰি থ'ম স্কেন কৰোঁতে এটা কথা মনত ৰাখিব 200 DP যেন হয় অৰ্থাৎ ৰিজল্যুশ্যনটো 200 ৰাখিব আৰু স্কেন কৰোঁতে মনত ৰাখিব যাতে তেৰা বেকা নহয় আৰু ধুনীয়াকৈ ক্লিয়াৰ স্কেন হয় আৰু ফটোখনৰ ওপৰত গুৰুত্ব দিব ফটোখন যাতে ক্লিয়াৰ হয় নহ'লে ফটোৰ কাৰণে বহুত ৰিজেক্ট কৰে আমি ফাৰ্ষ্ট পেজ স্কেন কৰিম ফাৰ্ষ্ট পেজ ছেকেণ্ড পেজ আৰু যদি আধাৰ কাৰ্ড দিছে তেন্তে আধাৰ কাৰ্ডখন স্কেন কৰিব লাগিব আকৌ যদি আধাৰ কাৰ্ড নিদি ভোটাৰ আইডি বা মেট্ৰিক চাৰ্টিফিকেট দিয়ে তেন্তে হ'লে ভোটাৰ আইডিখন স্কেন কৰিব লাগিব বোথ ছাইড কৰিব স্কেন আৰু আধাৰ কাৰ্ডখন মেট্ৰিকৰ চাৰ্টিফিকেট বা বাৰ্থ চাৰ্টিফিকেটখন স্কেন কৰিব স্কেন কমপ্লিট হৈ যোৱাৰ পিছত আমি সেই ফ'ল্ডাৰটোত ডকুমেণ্টছখিনি ছেভ কৰিম ফাৰ্ষ্ট পেজটোত 1 ছেকেণ্ড পেজটোত 2 বা নামটো লিখি থ'ব পাৰে তেখেতৰ নামটো লিখি 1 2 3 যেখন হয় ডকুমেণ্টছ এনেধৰণে লিখি ছেভ কৰি থ'ব এতিয়া আমি যিখিনি ডকুমেণ্টছ আমি স্কেন কৰি ল'লোঁ সেই ডকুমেণ্টছখিনি PDF ফৰ্মেটত আমি মাৰ্জ কৰিব লাগিব তাৰমানে প্ৰথম সেইখিনি কনভাৰ্ট JPGতহে ছেভ কৰিছিলোঁ সেইখিনি আমি PDF ফৰ্মেটত কনভাৰ্ট কৰি ল'ম PDF ফৰ্মেটত কনভাৰ্ট কৰাৰ পিছত সেইখিনি আকৌ মাৰ্জ কৰিব লাগিব মানে গোটেই 3খন হওক বা 4খন হওক ডকুমেণ্টছ এটা ফাইলতেই মানে জইন হ'ব লাগিব সেইটোক মাৰ্জ কৰা বুলি কোৱা হয় এতিয়া আমি সেই এটা ৱেবছাইট আছে I love PDF সেইটো অপেন কৰি লৈছোঁ আমি অনলাইনতেই সেইখিনি কাম কৰিম এতিয়া JPG টু PDF JPG পৰা আমি PDF কনভাৰ্ট কৰিম গতিকে আমি সেইটো সিলেক্ট কৰিছোঁ সিলেক্ট JPG ইমেজ ক্লিক কৰাৰ লগে লগে সেই ফ'ল্ডাৰটো ওলাই আহিব বা আমি সেই ফ'ল্ডাৰটো যিটো ফ'ল্ডাৰত আমি ছেভ কৰিছিলোঁ একনলেজমেণ্ট নাম্বাৰ দিয়া সেইটোত সিলেক্ট কৰি তাত থকা ডকুমেণ্টছখিনি যিখিনি স্কেন কৰিলোঁ আমি সেইখিনি আমি ইয়াত সিলেক্ট কৰি অপেন কৰিম অপেন কৰাৰ পিছত কনভাৰ্ট টু PDF সেইটো ক্লিক কৰিম ক্লিক কৰাৰ পিছত কি প্ৰচেছিং হ'ব এনেধৰণে কনভাৰ্টিং ইমেজ টু PDF কনভাৰ্ট হৈ সেইখিনি আকৌ ডাউনলোড হ'ব ডাউনলোড আমি প্ৰথমেই নাম যে দিছিলোঁ বা নাম যে লিখি থৈছিলোঁ বা 1 2 লিখিছিলোঁ সেইখিনিত সেই প্ৰথম নামটো PDF হিচাপে ছেভ হ'ব ছেভ হোৱাৰ পিছত সেইটো ডাউনলোড অপশ্যনত ছেভ হ'ব ডাউনলোড অপশ্যনৰ পৰা আমি কপি কৰি একনলেজমেণ্ট নাম্বাৰ ৰিচিপ্ট থকা ফ'ল্ডাৰটোত আমি পেষ্ট কৰি দিম পেষ্ট কৰিম এতিয়া সেইখিনি প্ৰথম
PDF লৈ কনভাৰ্ট হ'ল এতিয়া তাক মাৰ্জ কৰিম মানে জইন লগাম এটা PDFতে মানে গোটেই কেইখন কাগজ বা ডকুমেন্টস জইন হৈ থাকিব লাগিব হেতুক মাৰ্জ কৰা বুলি কোৱা হয় তাৰপিছত আমি মাৰ্জ অপচন মাৰ্জ PDF হেতু ক্লিক কৰিম ক্লিক কৰাৰ পিছত সিলেক্ট PDF ফাইল হেতু ক্লিক কৰিম ক্লিক কৰাৰ পিছত ফোল্ডাৰটো ওপেন হৈ আহিব সেই ফোল্ডাৰটোত PDF ফ্ৰম ইনি আছে সেইখিনি এটা আমি সিলেক্ট কৰিম সিলেক্ট কৰাৰ পিছত ইনি মাৰ্জ PDF কৰিম merging PDFs মাৰ্জ হ'ল এটা ডাউনলোড হৈছে সেই ডাউনলোডটো আমি ডাউনলোড অপচনত গৈ কপি কৰি একনলেজমেন্ট নাম্বাৰ থকা ফোল্ডাৰটোত আমি পেষ্ট কৰিম আমি সেই ফোল্ডাৰটোত আমি পেষ্ট কৰিম পেষ্ট কৰাৰ পিছত পেষ্ট কৰাৰ পিছত আমি যেটো মাৰ্জ PDF পাইছিলো ফোল্ডাৰ শেষত মাৰ্জ PDF ফাইল যেটো ডাউনলোড হৈছিল হেতুত আমি ৰিনেম কৰি দিম ৰিনেম মানে আমি ৰিসিভাৰ যেটো নাম্বাৰ হেতু তাত নাম্বাৰটো আমি ইয়াত ভৰাই দিম বা ইয়াত নেমৰ জায়গাত হেতু ৰিনেম কৰি দিম তাৰ পিছত বাকি ফাইলখিনি আমাক প্ৰয়োজন নাই এতিয়া সেই ফোল্ডাৰটোত কেৱল সেই যে মাৰ্জ কৰা মাৰ্জ PDF কৰাৰ যেটো ফাইল হেতু ফাইলহে ফোল্ডাৰটোত ৰাখিব লাগিব বাকিখিনি আমি ইয়াৰ পৰা ডিলিট কৰি দিম ডিলিট কৰিবা কাট কৰি বেলেগ ফোল্ডাৰটো আপুনি ৰাখি থব পাৰে এতিয়া আহিম আমি লাষ্ট ষ্টেজলৈ অৰ্থাৎ শেষ পৰ্যায়ত আমি কাম কৰিম আমি pan.eltrustindia.com আমি ব্ৰাউজাৰত টাইপ কৰি ওপেন কৰিম ওপেন কৰাৰ পিছত ইয়াত আহিছে চাক ইউজাৰ নেম পাসওয়াৰ্ড হেতু ইউজাৰ নেমটো আমি আমাৰ ইউজাৰ নেমটো দিম আৰু পাসওয়াৰ্ডটো দিম তাৰ পাসওয়াৰ্ড দিয়াৰ পিছত আমি সাইন ইন বটমত ক্লিক কৰিম ক্লিক কৰাৰ পিছত ইয়াত চাক প্ৰথম ইনৱাৰ্ড অপচনটো আহিছে ইনৱাৰ্ড অপচনত ক্লিক কৰিব ইয়াত কেইবাটা অপচন আছে প্ৰথম ইনৱাৰ্ডত আমি ক্লিক কৰিম ক্লিক কৰাৰ পিছত ইয়াত আহিছে চাক শোজ ফাইলটো আমাক সিলেক্ট কৰিব দিছে আমি যে সেভ কৰি থৈছিলো সেই ফাইলটো PDF টো একনলেজমেন্ট নাম্বাৰ দিয়া হেতু আমি ইয়াত সিলেক্ট কৰিম আপলোড দিম আপলোড দিয়াৰ পিছত আপলোড অপচনত ক্লিক কৰিম ক্লিক কৰাৰ পিছত নেক্সট অপচন আছে যে নেক্সট অপচনত ক্লিক কৰিম এতিয়া ৰেগুলাৰ L1 টু ক্লিক কৰিম ক্লিক কৰাৰ পিছত
ইণ্টাৰফেচটো এনেধৰণে ওলাই আহিব। ওলাই অহাৰ পিছত চাওক এছেছিং অফিচাৰ সেইটোত আছে, ইয়াত নাম্বাৰটো টাইপ কৰিব লাগিব। টাইপটো একনলেজমেণ্ট নাম্বাৰত থকা শেষৰ লাষ্টৰ 3টা নাম্বাৰ আমি টাইপ কৰিম। টাইপ কৰাৰ পিছত আছে চাওক পাৰ্টিকুলাৰত আমি শ্ৰীমতী, তেখেত মহিলা গতিকে শ্ৰীমতীটো আমি টাইপ কৰিম। তাৰপিছত টাইপ কৰাৰ পিছত তাৰপিছত এড্ৰেছৰ ঠাইত আমি হাউচ নাম্বাৰটো টাইপ কৰিম। ইয়াত আছে ফ্লেট, ৰুম, ড'ৰ, ব্লক নাম্বাৰ। ইয়াত H-N-D ডেছ দি আমি তেখেতৰ ঘৰৰ নাম্বাৰটো টাইপ কৰিম। তাৰপিছত আছে নেম অফ ভিলেজ, প্ৰিমিচেছ, বিল্ডিং, সেইটো আপোনাৰ ইয়াত ভিলেজ যিটো হয় সেইটো ইয়াত টাইপ কৰিব। তাৰপিছত আছে ৰোড, ষ্ট্ৰীট, লেণ্ড, পোষ্ট অফিচ কি হয় সেইটো টাইপ কৰিব। তাৰপিছত আছে ডিষ্ট্ৰিক্ট, চিটি, টাউন সেইটো টাইপ কৰিব। পিনক'ড দিব, পিনক'ডটো কি হয়। তাৰপিছত ষ্টেট চিলেক্ট কৰিব, আছাম। তাৰপিছত আছে তলত নেক্সট অপশ্যনত আছে আপোনাৰ আদাৰ ডিটেইলছ, সেইটো ইণ্ডিভিজুৱেল চিলেক্ট কৰিব। ডিটেইলছ চিলেক্ট কৰাৰ পিছত প্লেচ অফ ডকুমেণ্টছ ভেৰিফিকেশ্যন সেইটো দিব, কোন জেগাৰ পৰা ভেৰিফিকেশ্যন, নগাঁও দিব, গুৱাহাটী দিয়ে, যিটো দিয়ে। তাৰপিছত আহিল ইয়াত ডেট অফ ভেৰিফিকেশ্যন, সেইটো ডেটটো দিব, কিমান তাৰিখ টাইপ কৰিব। তাৰপিছত আছে ইমেজটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ফৰ্মখন ওলাই আহিব। ফৰ্মখন ওলাৰ পিছত তেখেতৰ ফটোখন ধুনীয়াকৈ চিলেক্ট কৰিব, কিমানখিনি ৰাখে চিলেক্ট কৰি তাত গেট ক্ৰপড কেনভাছ বুলি অপশ্যন আছে, তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ফটোখন ইয়াত আহি যাব। অহাৰ লগে লগে ডান কৰিব। আকৌ যদি কিবা ভুল হয় এডিট কৰি আকৌ তাত ভৰাব পাৰে। তাৰপিছত আহিল চাইনটো ঠিক তেনেধৰণে কৰিব। ক্ৰপ কৰিব। ক্ৰপ কৰাৰ পিছত গেট ক্ৰপ কেনভাছ সেইটো ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে চাইনটো তেনেধৰণে আহিব। তাৰপিছত ডান বটনটো ক্লিক কৰিব। তাৰপিছত ছেভ অপশ্যনটো আছে, ছেভ অপশ্যনটো ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আহিব ইমেজ হেজ বিন ছেভ ছাকচেছফুলি মেছেজ আহিব। অ'কে ক্লিক কৰিব। অ'কে ক্লিক কৰাৰ পিছত ছাবমিট বটনত ক্লিক কৰিব। কিবা এটা ভৰাবলৈ যদি ৰৈ যায় তেতিয়াহ'লে ফৰ্মখন ছাবমিট নহ'ব। আৰু কৈ দিব যে কি দিয়া নাই সেইটো ইয়াত কৈ দিব। সেইমতে আকৌ শুদ্ধ কৰি ধুনীয়াকৈ ছাবমিট বটনত ক্লিক কৰিব। ভিডিঅ'টি দীঘলীয়া হ'ল, উপায় নাই, কাৰণ গোটেই প্ৰচেছখিনি বা কমপ্লিট A to Z দিব লগা হ'লে, জানিব লগা হ'লে অলপ লম্বা হ'বই। শ্বৰ্টকাট যদি দিয়া যায় বা তেতিয়াহ'লে বুজি পোৱাত অসুবিধা হ'ব। সেইকাৰণে ভিডিঅ'টো লম্বা কৰা গৈছে। আৰু ভিডিঅ'টো A to Z স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। অলপ যদি স্কিপ কৰি চায় তেন্তে বুজি নাপাব। কমপ্লিট হৈ গ'ল আমাৰ ভিডিঅ'টি। যদি ভাল লাগিছে লাইক কৰিবা আৰু লগৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিবা। চেনেলটি ছাবস্ক্ৰাইব কৰি থবা, লগতে বেল আইকনটো ক্লিক কৰি অল কৰি থবা।
আজিলৈ ইমানেই, পুনৰ লগ পাম আন বিষয়ত নতুন ভিডিঅ'লৈ। ধন্যবাদ।